ফাগুন চ'ত বহাগ জেঠ আহাৰ এই প্ৰায়ে ৮ মাহ বাকী এইকেইদিন বাকচতে ভৰাই ৰাখিব লাগিব হয় ধৰ্ম এইটো মই ভাত খাই উঠাৰ পাছত খাব গৈছো বুজিছ এইকেইটা কেপচুল ন দিনে দুটাকৈ খাবা হা দুদিন খাবা দিনে দুটাকৈ হাঁহ খালে দেখোন মুঠতে দুদিনত 4টা হাঁহ যাব তোৰ মই হাঁহ খাবলৈ কোৱা নাই হে হাঁহ খাবলৈ কোৱা নাই এই কেপচুল বুজিছ এই কেপচুল খাব গৈছো দিনে দুটাকৈ খাবা হা দুদিন খাবা এইটো আকৌ কি হ'ল এইটো মুখেৰে নামাতে চা এইটো মুখেৰে নামে ভুল কৰিছ এইটো মুখেৰে মানে খালে এইটো খালে 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 বৃহস্পতি তলত শুক্ৰ ওপৰত ৰাহু কেতু নিশ্চয় ওচৰত ইয়াৰ গাত শনি দেৱতা লাগিছে মই ভাল কৰিব পাৰিম শনি দেৱতা আপুনি ভাল কৰিব পাৰিব পাৰিম পিছে কিবা লাগিব নেকি লাগিব কি লাগিব বৰ সোনকালে তাক ভাল কৰি দিয়ক মোৰ হ'লে বহুত ভয় লাগিছে বুধ মাই ভাৱ দক্ষিণাই 51 টকা ধূপ 2ডালমান কল আৰু পানী জাৰ এটা এইকেইটা আনিব পাৰিবনে বুধনা মই বুধনা অলপ আনি থৈছো গধূলিকে নাম এবাৰ কাটিম বুলি ভাবিছিলো বুজিছে তাৰে অলপ আনি দিম হ'ব ঠিক আছে মই যোগাৰ কৰোঁগে ৰ'ব দেই ৰ'ব সোনকালে কৰিব আজি ভালকে বুট মাহ 2টামান খাম এইকেইদিনৰ কাম খোৱাই নাই আৰু দক্ষিণা 51 টকা মানুহঘৰত চাহ তামোল এখন নাই বহিবলৈ বিয়াখনো নাই বেচেৰা অকলেনো কিমান কৰিব মোৰ দুখেই লাগে বোপা তুমি চিন্তা নকৰিবা মই ভাল কৰি দিম বাপেকে সোনকালে হৈছে ৰ'ব গৈছো আৰু এফালে যাবলগীয়া আছে ইমান দেৰি কৰিলে নহ'ব সোনকালে হ'ল পিছলৈ কলৈ ঘূৰি আহিছোঁ আছে পলমে গ'ল অনুজ এনেকৈ নহয় দৰ্শক
কৃষ্ণ নমো নমো হ'ব এতিয়া মই যি কওঁ তাকে কৰিবা হ'ব এই ফুলপাহ ইয়াত দে অ এই ফুলপাহ ইয়াত দে সেইটো নহয় ফুলপাহ দে অ সেইটো নহয় ফুলপাহ দে